2025 চনৰ 31 ডিচেম্বৰৰ নিশা আমি কি কৰিলোঁ চাওঁ আহক। ছুৱেটাৰটোত পিন লগাই মই ওলাই আহিলোঁ আৰু চাব দেই, বিজিতে মানে মোৰ আগত জমায়ে থাকে। সি কেমেৰাটো দেখিলেহে চিৰিয়াছ হৈ যায়। আজি পিছে ধৰা পৰি গ'ল। আৰু আমি লাগি গ'লোঁ এতিয়া কামত, মানে ষ্টাৰ্টাৰ্ছ বনাবলৈ। আজি মোৰ লগৰ ছোৱালী শ্ৰেয়াও আহিব। তাই আমাৰ লগতে নিউ ইয়েৰ চেলিব্ৰেট কৰিব। যিহেতু তাই হায়দৰাবাদত অকলে আছিল, ভাবিলোঁ তিনিটাই মিলি একেলগে চেলিব্ৰেট কৰোঁ। অফিচৰ পৰা তাই ডাইৰেক্টে আহিলে আৰু এইফালে মই এতিয়া টেবুলখন বোলো ধুনীয়াকৈ সজাই দিওঁ। নিউ ইয়েৰ লাগিব ন। আৰু আমাৰ ষ্টাৰ্টাৰ্ছো ৰেডি, খাবহে লাগে আৰু। আজি পিছে কেক নাকাটো দেই, তাৰ সলনি কাপ কেকছ আনিছোঁ। অলপ বেলেগ কিবা এটা কৰোঁ বোলো। আৰু চক 12টা বাজিবলেই হ'ল, আমি আমাৰ কাপ কেকছ লৈ ৰেডি। আমাৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী নিউ ইয়েৰ। আশা কৰিছোঁ আপোনালোকৰ নতুন বছৰটো বহুত ভালে কুশলে যাওক। আমাকো আশীৰ্বাদ কৰি থাকিব দেই। বাই বাই।